নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ মোৰ ৰেচিপিটো দিব ওলাইছোঁ বাটাৰ চিকেন। আপোনালোকে চাব আৰু ঘৰত বনাব আৰু কমেণ্ট কৰিব। চিকেন লৈছোঁ মই ½ কিলো, তাতে দৈ লৈছোঁ, দৈ আধা কাপ মান লৈছোঁ। আধা কাপ লৈ তাত দিছোঁ মই কাশ্মীৰী লাল মিৰ্চ। ৰেড চিলিটো দিয়া নাই, কাৰণ ৰেড চিলিটো দিলে জ্বলা হ'ব, গতিকে মই কালাৰৰ কাৰণেহে দিছোঁ। তাৰপিছত দিছোঁ মই নিমখটো আপোনালোকৰ নিজৰ আন্দাজ অনুসৰি দিব, যাতে মানে চোকাও নহয়। আৰু তাত দিছোঁ মই আদা নহৰু পেষ্ট, আৰু আধা ঘণ্টাৰ কাৰণে মই সেইখিনি মেৰিনেট কৰি ফ্ৰিজত ভৰাই থৈ দিছোঁ। তাৰপিছত কেৰাহীখন মই গেছত পাতিলোঁ, তাতে দিলোঁ তেল, তাৰপিছত দিছোঁ মই পিঁয়াজ,